নমস্কাৰ বন্ধুসকল, আজি আমি এটা নতুন আৰু প্ৰয়োজনীয় বা জানিবলগীয়া এটা বিষয় লৈ আলোচনা কৰিব ওলাইছো আৰু আজি বিষয়টো হৈছে অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ পালনীয় উৎসৱসমূহ। এইটো বিভিন্ন পৰীক্ষাত অহা দেখা যায় বা নাহিলেও এইবিলাক আমি জনাটো বৰ দৰকাৰ। এতিয়া আহক আমি ভিডিঅ'টো লৈ যাওঁ। আজি আমি আৰম্ভণিতে প্ৰশ্নটো লৈছোঁ আহোমসকলৰ এটি উৎসৱৰ বিষয়ে। এতিয়া প্ৰশ্নটো হৈছে আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো কি? ইয়াৰ উত্তৰটো হ'ব মেডাম মেফি। আহোমসকলৰ এইটো এটা ধৰ্মীয় সামাজিক উৎসৱ আৰু এই উৎসৱটো প্ৰতি বছৰে 31 জানুৱাৰীৰ দিনাখন পালন কৰা হয়। এই পূজা বা উৎসৱটোৰ জৰিয়তে আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলক পূজা দি সমাজ বা জাতিৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰে। মেডাম মেফি শব্দটোৰ অৰ্থ হৈছে মে মানে প্ৰাৰ্থনা, ডাম মানে হৈছে মৃতক আৰু ফি মানে হৈছে দেৱতা, অৰ্থাৎ মৃতকক কৰা পূজা বা প্ৰাৰ্থনা। এই পূজাখন পালনৰ কাৰণে এটা পূজাবিধি আছে আৰু এই পূজাবিধিটোক টাই ভাষাত খেকলাই বুলি কোৱা হয়। প্ৰবাদ মতে এই পূজা অৰ্থাৎ মেডাম মেফি উৎসৱটো চাওলুং চুকাফাৰ দিনৰ পৰা চলি আহিছে। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ব গুমৰাগ পাচক নৃত্য কোনটো উৎসৱত কৰে, অৰ্থাৎ গুমৰাগ পাচক নৃত্য কোনটো উৎসৱৰ লগত জড়িত? এই উত্তৰটো হ'ব আলি আই লৃগাং। অসমৰ মিচিং জনজাতিৰ লোকসকলৰ এইটো এটা বসন্ত উৎসৱ। গুমৰাগ পাচক নৃত্য কৰি ডেকা গাভৰুসকলে দেৱতাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। মিচিং ভাষাত আলি আই লৃগাঙৰ অৰ্থ হৈছে আলি মানে হৈছে শস্যৰ বীজ, আই মানে হৈছে ফল আৰু লৃগাং মানে হৈছে সিঁচা। মিচিং লোকসকলে 1955 চনৰ পৰা প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱটো পালন কৰি আহিছে। তাৰ আগত ফাগুন, চ'ত, বহাগ মাহৰ যিকোনো এটা দিনত এই উৎসৱটো পালন কৰা হৈছিল বুলি জনা যায়। মিচিং লোকসকলৰ আন এটা উল্লেখযোগ্য উৎসৱ হৈছে পৰাগ। ইয়াক নৰসিংহ বিহু বুলিও জনা যায়। ই আন এটা কৃষিভিত্তিক উৎসৱ আৰু এই উৎসৱটো মিচিং লোকসকলে 5 দিন ধৰি উদযাপন কৰে। নেক্সট কুৱেশ্যনটো হ'ব অসমৰ কোনটো জনগোষ্ঠীৰ লোকে খেৰাই পূজা পালন কৰে? খেৰাই পূজাটো অসমৰ কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে? এই উত্তৰটো হ'ব বড়ো জনগোষ্ঠীৰ লোকসকলে খেৰাই পূজা পালন কৰে। কাতি মাহত অৰ্থাৎ অক্টোবৰ বা ডিচেম্বৰ খেতি চপোৱাৰ ঠিক আগে আগে এই উৎসৱটো পালন কৰা হয়। এই উৎসৱত খেৰাই নৃত্য কৰা হয়। এই পূজাত বাথৌ দেৱতাক পূজা কৰা হয়। বাথৌ হৈছে বড়োসকলৰ প্ৰধান দেৱতা। অসমৰ কোনটো জনগোষ্ঠীৰ লোকে দাচাই উৎসৱ পালন কৰে? দাচাই উৎসৱটো কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে? এই উত্তৰটো হ'ব চাওতালসকলে। চাওতালসকলে এই দাচাই উৎসৱটো পালন কৰে আৰু এই দাচাই উৎসৱত এটা নৃত্য কৰা হয় আৰু এই নৃত্যটোক লৰৈ নৃত্য বুলি জনা যায়। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ব অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে ইবাকু বিচু উৎসৱ পালন কৰে? ইবাকু বিচু উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে? এই উত্তৰটো হ'ব দেউৰী সম্প্ৰদায়ৰ লোকসকলে। দেউৰী সম্প্ৰদায়ৰ লোকসকলৰ এইটো এটা বসন্ত উৎসৱ। বহাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা 7 দিন ধৰি এই উৎসৱটো তেওঁলোকে পালন কৰে। সাধাৰণতে ইবাকু বিচু উৎসৱটো হৈছে অসমীয়াৰ ৰঙালী বিহুৰ দৰে। ৰঙালী বিহুত যেনেকৈ 7 দিন পালন কৰা হয়, দেউৰী সম্প্ৰদায়ৰ লোকসকলেও ইবাকু বিচু উৎসৱটো 7 দিন পালন কৰে। দেউলীসকলৰ এই উৎসৱটো হৈছে সৰ্বশ্ৰেষ্ঠ পূজা উৎসৱ, সাংস্কৃতিক উৎসৱ। এই উৎসৱত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তা নিহিত হৈ থাকে। নেক্সট কুৱেশ্যনটো হ'ব গ্ৰীকাই নৃত্য অসমৰ কোনটো জনগোষ্ঠীৰ লোকৰ? উত্তৰটো হ'ব ৰাভা জনগোষ্ঠীৰ লোকৰ। ৰাভা জনগোষ্ঠীৰ লোকসকলে গ্ৰীকাই নৃত্য কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলৰ আন পালনীয় উল্লেখযোগ্য উৎসৱ হৈছে বাইখু আৰু ফৰকান্তি। বাইখু হৈছে ৰঙালী বিহুৰ সমতুল্য। ৰঙালী বিহুৰ সময়তেই বাইখু উৎসৱটি পালন কৰা হয় আৰু ফৰকান্তি উৎসৱত এটি নৃত্য প্ৰদান কৰা হয়। সেই নৃত্যটোক ফৰকান্তি নৃত্য বুলি কোৱা হয়। তাত মহিলাসকলে তৰোৱাল আৰু ঢাল আৰু পুৰুষসকলে মেনচেলেংগা বা জাঠিৰ দৰে এবিধ সঁজুলি লৈ নৃত্য প্ৰদৰ্শন কৰে। চগ্ৰ মিছায়া কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে? চগ্ৰ মিছায়া উৎসৱটি কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে বুলি ক'লে আমি উত্তৰটো হ'ব তিৱা জনগোষ্ঠীৰ লোকসকলে এই উৎসৱটি পালন কৰে। তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা আন কেইটামান উল্লেখযোগ্য উৎসৱ হৈছে লেথুন, ৱানচোৱা, বিহু, বৰদ উৎসৱ, লাংখন, য়াংলি ইত্যাদি। পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ জহং উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ লোকৰ? জহং উৎসৱটি
অসমৰ কোনটো জনগোষ্ঠীৰ লোকৰ লগত জড়িত এই উত্তৰটো ভৈয়ামৰ কাৰ্বি জনগোষ্ঠীৰ লোকৰ লগত জড়িত কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰা বিভিন্ন ধৰণৰ পূজাৰ ভিতৰত ৰংবোৰ আৰনাম কেথে বা সজুন আৰু ওয়ালকেটেৰ পূজা প্ৰধান ডিমৰীয়া কাৰ্বিসকলে তেওঁলোকৰ উৎসৱবোৰত এটা নৃত্য প্ৰদান কৰে আৰু এই নৃত্যটোক আমি কিকান নৃত্য বুলি জানো কাৰ্বিসকলে মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে আন এটা উৎসৱ উদযাপন কৰে আৰু এই উৎসৱটোক আমি সমাংকান বুলি জনা যায় আৰু এই সমাংকান শব্দটোৰ অৰ্থ হৈছে শ্ৰাদ্ধ সৰগামা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ লোকৰ এই উত্তৰটো হ'ব হাজং জনগোষ্ঠীৰ লোকে এই সৰগামা উৎসৱটি পালন কৰে তেওঁলোকৰ আন এটি উল্লেখযোগ্য উৎসৱ হৈছে থুবু মাঘা এতিয়া আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনটোলৈ পকচক উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ লোকৰ পকচক উৎসৱটি কোনটো জনগোষ্ঠীৰ লগত জড়িত এই উত্তৰটো হ'ব টাংচা জনগোষ্ঠীৰ লোকৰ লগত টাংচা জনগোষ্ঠীৰ লোকসকলে পকচক উৎসৱটি পালন কৰে আৰু টাংচা জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন বংশ আছে ইয়াৰ ভিতৰত টিখাকসকলৰ বছৰত প্ৰথমটো বিহুৰ নামেই হৈছে পকচক টিখাকসকলে পালন কৰা আন কেইটামান পালনীয় উৎসৱ হৈছে মায়ুং চাখুচিয়াত হালিয়াহটুন উৎসৱ তেওঁলোকৰ আন এটা বংশধৰ ৰাম্পাসকলে চাম্ফাকুক ফায়ুংটক চানজকটক চাহজহটাহ তামৰে ৱাহৱান উইহাওকক উৎসৱ পালন কৰে আন এটা বংশধৰ মুকলুমসকলে ধান চপাই পতা উৎসৱটো হৈছে কুংটং মল লুংচাং বংশই মে' মাহত এটা উৎসৱ পালন কৰে আৰু সেই উৎসৱটো হৈছে মহজুং পৰম্পৰাগতভাৱে তেওঁলোকৰ এটা লোকগীত পৰিৱেশন কৰে আৰু এই লোকগীতবিলাকক কোৱা হয় চাপলগীত ক্ৰগ ngছায় আন এটা হৈছে নাওলেম নেক্সট কুৱেশ্যনটো হ'ব কৰম পূজা কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে এই উত্তৰটো হ'ব চাহ জনগোষ্ঠীৰ লোকসকলে ইয়াক ভাদ মাহত পালন কৰা হয় চাহ জনগোষ্ঠীৰ লোকসকলৰ আন এটা পালনীয় পূজা হৈছে টুচু পূজা ইয়াক পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় বন্ধুসকল বিভিন্ন উৎসৰ পৰা এই তথ্যসমূহ সংগ্ৰহ কৰি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ইয়াত হয়তো বহুত ত্ৰুটি ৰৈ যাব পাৰে যদি কিবা ত্ৰুটি আছে তেনেহ'লে আপোনালোকে আমাক কমেণ্টছ কৰি জনাব ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ'টো আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনত লাভ কৰে আপোনালোকৰ বহুমূলীয়া সময়খিনি দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ